এইখিনিতে আকৌ এটা সম্বৰ্ধনা অনুষ্ঠান আগবাঢ়িছোঁ আমাক ওতঃপ্ৰোতভাৱে সহায় সহযোগিতা আগবঢ়োৱা আমাৰ মৰমৰ দাদা জয়ন্ত শইকীয়াক আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ এয়া আমাৰ জয়ন্ত দাই আমাক খুব সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু অনুষ্ঠানটোৰ মূল বুলি ক'লেও ভুল নহয় এতিয়াও আমি জয়ন্তদাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ অবিনাশ পাটোৱাৰী আৰু এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ দীপজ্যোতি বৰ্মনক হেল্ল' হা সেইটোতে ফোন মাৰি আছোঁ ধুনীয়া এখন স্কেচ প্ৰথমতে আমাৰ ৰাইজক তুমি দেখুৱাই দিয়া ইমান ধুনীয়াকৈ বনাই আনিছা আমাৰ জুবিনদাৰ এই মৰমৰ স্কেচ গতিকে জুবিনদাক মই পুনৰ মঞ্চলৈ বিচাৰিছোঁ সেয়া আমাৰ লগত উপস্থিত আছে নিপন গোস্বামী আৰু নিপনে ইমান ধুনীয়া স্কেচ এখন আমাৰ জুবিনদাৰ বাবে লৈ আহিছে গতিকে আমাৰ জোৰদাৰ হাত চাপৰি হ'ব লাগে নিপনৰ বাবে গতিকে আহক আমি এতিয়া পুনৰ আগবাঢ়ি যাওঁ আমাৰ সংগীত অনুষ্ঠানলৈ
যায় য'ত মন যায় এটা ধুনীয়া প্ৰেমৰ গান ময়ে গান মাৰ বৰ গান ৰাহুল গগৈয়ে লিখা প্ৰথম লাইনটো মই লিখা বাকীখিনি ৰাহুলে লিখা তুমি যে কবিয়া কৰা আকাশৰ বহুদিন তুমি যে আমনি ধৰা ভিতৰে বাকী উশাহৰ গভীৰ বিগান জিয়া সদায় তুমি যে কবিয়া কৰা বহুদিন
লাগি যায় Start